বহুত দিন হ'ল মই ভিডিঅ' বনা নাই, তাকে ভাবিলোঁ আজি মই ভিডিঅ' তাকে বনাওঁ বুলি। হাই হেল্ল' নমস্কাৰ, কি খবৰ? ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰি মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে দাদা ছোৱালীজনী চাৰিদিনা গা ধোৱা, এয়া দেখিছে গোপিনীসকল আহিছে গা ধুৱাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই গৈ আছোঁ ভিতৰলৈ, মানে এইফালে চুনচুনি আৰু চুনচুনি ভাইক, এইফালে হৈছে বৌক আগৰ ভিডিঅ'টোত মোৰ দেখিছিলে। তাৰপিছত এয়া হৈছে কইনা মাক, এয়া হৈছে আপাইক। আমি এতিয়া বাহিৰলৈ যাওঁ ব'লক। এইফালে কইনাক গা ধুবৰ কাৰণে নি আছে, এয়া দেখিছে আপোনালোকে। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, যদি স্কিপ কৰি দিয়ে তেতিয়া গমেই নাপাব ন। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। এয়া মানে আমাৰ অসমীয়া পৰম্পৰা নিয়ম হয়, কইনাজনীক মানে এনেকৈ উলিয়াই আনে গা ধুৱাব বুলি। গা ধোৱাৰ আগত মানে 3 পাক এনেকৈ ঘূৰাই লয়। সেইফালে কইনাক গা ধুৱাইছে আৰু গোপিনীসকলে বিয়া নাম জুৰিছে। আপোনালোকৰ সেইফালে এনেকৈ নিয়ম কৰেনে? কমেণ্ট কৰি জনাবচোন কেনেকৈ কৰে। কইনাক গা চা ধুৱাই হৈ গ'ল, আপোনালোকে ভিডিঅ'টো দেখি আছে। আৰু মানে কইনাক ভিতৰলৈ নিয়াৰ আগত সূৰ্য সেৱা কৰিব লাগে বোলে, সেইকাৰণে এইফালে 3 পাক সূৰ্য সেৱা কৰি মানে এনেকৈ ওলক লৈ তেতিয়া দি পিনে মই লৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই দিব দেই। মই মানে ছোৱালী হৈ যাওঁ আকৌ, সেইকাৰণে নিছোঁ দেই। আপোনালোকৰ সেইফালে ছোৱালী সজা দিয়ে নে? আমাৰ ফালে মানে দি দিয়ে, ছোৱালী আমুকে সজাব তামুকে সজাব, এনেকৈ মানে কয় আৰু। এইফালে মোক দিছে ছোৱালী সজাবলৈ, এইফালে মোক আকৌ ভতিজা হয়। মই ভিতৰলৈ নিব লৈছোঁ দাঙি পিনে। আপোনালোকৰ ফালে এনেকৈ দাঙি নিয়ে নে মামাকে নিয়ে? কিছুমান ঠাইত কিন্তু মামাকে দাঙি নিয়ে। আমাৰ ফালে এইফালে কইনা সজোৱাজনীয়ে দাঙি নিয়ে, কিন্তু ছোৱালীজনী দেখিবলৈহে পাতলা, বহুত গধুৰ আছিলে। মই ডাঙৰতেহে গম পাইছোঁ। তাৰপিছত আৰু পূৰা টাকুৰি ঘূৰা দি 3 পাক ঘূৰিলোঁ আৰু লৈ গ'লোঁ ভিতৰলৈ বুলি। আপোনালোকে দেখি আছে ভিডিঅ'টোত। সেইফালে কইনাজনীক আনি থ'লোঁ, এতিয়া মূৰ-চূৰ টুকি মেলি দিছোঁ, সজাই মেলি দিব লাগিব ন। সেইকাৰণে পটাপট মূৰটো টুকি লৈছোঁ আৰু ফাৰ্ষ্টতে। তাৰপিছত এইফালে দেখিছে আপোনালোকে কিবাকিবি ঘঁহি দিছোঁ। আজি 4 দিনা গা ধোৱা হয়, বেছি ষ্টাইল নকৰিলেও হয় বাৰু, তথাপিও অকণমান কৰি দিছোঁ আৰু। মানে ক্ৰীম তেল সেইবিলাকতো ঘঁহিবই লাগিব ন, নহয় জানো? কইনাক সজাই মেলি হৈ গ'ল। এইফালে দেখিছে কাপোৰযোৰ পিন্ধাই দিছোঁ আৰু এইফালে এতিয়া দিব লাগে ফুট। কইনাজনী ফুট দিলোঁ, কিন্তু এতিয়া দিব লাগে কইনা মাকক আৰু কইনা দুলনি পানিষ্টাৰ বুলি কৈছে, সিহঁতক দিব লাগে। এয়া হৈছে কইনা মাক, আমাক কিন্তু আপা হয় দেই। একদম ধুনীয়াকৈ ফটো দিছোঁ, আপোনালোকে ভিডিঅ' চাই দিব কেনেকুৱা লাগে। তাৰপিছত কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে। এয়া আপা হৈ গ'ল উলিয়াই, এয়া দেখিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপা। আজি ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টাটা বাই বাই, লাভ ইউ। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত।